এসাঁজ বনাবৰ কাৰণে ওলাইছোঁ। মই ভিডিঅ'টো পিছে দুপৰীয়াৰ পৰা আৰম্ভ কৰিছোঁ। এতিয়া সময় 11টামান বাজিছে। আজি মই কি বনাওঁ চাওঁ আহকচোন। ইয়াতে মই কালাৰ দালি ভিজাই থৈ দিছোঁ, এইখিনি চাটনি বনাম। মাহৰ দালি ভাজি পেলাই মই ইয়াতে ভিজাই থৈ দিছোঁ। আজি মাহৰ দালিৰ খাৰ বনাম, চাই থাকক। এইখিনি চিঙিলোঁ, ইয়াতে আলু দি পেলাই এইখিনি ভাজিম। সেইদিনা যি দেখুৱাইছিলোঁ এইটো বেঙেনাটো, এইটো মই বুঢ়া হ'ব দিছোঁ। এইটো বিধানৰ কাৰণে হ'ব, এইটো বেঙেনাটো আৰু খাবও নোৱাৰোঁ, সেইকাৰণে বিধান হ'ব দিছোঁ। ইয়াতে মই মাহৰ দালিখিনি বহাই দিছোঁ। ইয়াতে মই খাৰ দি দিছোঁ। এইখিনি চৌদা খাৰ হয়, খোৱা খাৰ, কল খাৰ নাই মোৰ তাত, সেইকাৰণে মই ব্যৱহাৰ কৰিছোঁ। আপোনালোকে কল খাৰো ব্যৱহাৰ কৰিব পাৰে। সকলোৱে জানে চাগে খাৰৰ আঞ্জা বনাব, কিন্তু মই কেনেকৈ বনাওঁ সেইটো আপোনালোকক দেখুৱাব খুজিছোঁ, চাই থাকক। ইয়াতে মই নহৰুও দি লৈছোঁ। এইখিনি থেতেলাই পেলাই দিছোঁ মই, বাকল গুচোৱা নাই। বাকল গুচালি ভাল নালাগে, ধুই পেলাই থেতেলাই কেনে দিছোঁ। এতিয়া মই ইয়াতে নিমখখিনিও দি ল'ম একেবাৰে। নিমখৰ এচামুচ দি লৈছোঁ। আপোনালোকে যিখিনি বনায় সেইখিনি সিমান অনুযায়ী দিব নিমখ। এইখিনি সিজাব। এতিয়া মই গেছটো অলপমান কমাই দি পেলাই এইখিনি উতলিব দিম, কাৰণ খাৰৰ আঞ্জাটো উতলি পৰি যাব। সেইকাৰণে গেছটো কমাই পেলাই এইখিনি সিজি থাকিব দিম। এয়া মই বেঙেনা আৰু আলুখিনি কুটি ল'লোঁ। এতিয়া এইখিনি ভাজিম। মাহৰ দালিখনত অকণমান মই ৰং গুড়া দি লৈছোঁ। মই ৰং গুড়া দিওঁ কাৰণ বগা বগা হৈ থাকিলে ভাল নালাগে, দেখাটো ভাল নালাগে। সেইকাৰণে অলপমান ৰং গুড়া দিলে কালাৰটো বঢ়িয়া হয়। আপোনালোকক দেখুৱাম বাৰু ফাইনেল লুকটো কেনেকুৱা হৈছে, চাই থাকিব ভিডিঅ'টো শেষলৈকে। এতিয়া মই চাটনি বনাবৰ কাৰণে এইখিনি কালাৰ দালিখিনি ধুই লৈছোঁ। ইয়াতে জলকীয়া লৈছোঁ কেইটামান বেছি কৰি, আৰু ৰহুন লৈছোঁ কেইকমান, আৰু এয়া গৰম মছলাৰ পাত। আমি কিন্তু এইটো গৰম মছলাৰ পাত বুলিও কওঁ, কিছুমানে মান ধনিয়া বুলিও কওঁ। এতিয়া এইখিনি মই চাটনি বনাই লওঁ। ইয়াতে এইখিনি গোটেইখিনি দি লৈছোঁ, অকণমান নিমখো দি লৈছোঁ। এতিয়া এইখিনি পিচি লওঁ। মোৰ চাটনি ৰেডি। ইয়াতে অকণমান মিঠাতেল দিম, কেঁচা মিঠাতেল। ভালদৰে লৰাই দিম আৰু মোৰ ৰেডি হৈ গ'ল চাটনি। মোৰ বেঙেনা ভাজিও হৈ গ'ল। মাহৰ দালিখিনি নমাই ল'লোঁ। এতিয়া মই ইয়াতে তেল মাৰিব লৈছোঁ। ৰহুন কেইকমানে দি ইয়াতে মই এতিয়া তেল মাৰি ল'ম। ৰহুন দি তেল মাৰিম। মই ইয়াত তেল মাৰি ল'লোঁ। এতিয়া মোৰ হৈ গ'ল আৰু মাহৰ দালিৰ আঞ্জা হৈ গ'ল। মোৰ মাহৰ দালিৰ আঞ্জা। কিছুমানে মাটি দাইল বুলিও কয়, আমি কিন্তু মাহৰ দালি বুলিও কওঁ দেই গাইজ, আপোনালোকক বেয়াকৈ নক'ব। আমি মাহৰ দালি বুলি কওঁ। সেয়া মাহৰ দালিৰ খাৰ হৈ গ'ল। আপোনালোকক এটা বস্তু দেখুৱাম। এনেকৈ মই গেছত আঞ্জা বনোৱাৰ পিছত এনেকৈ দালিখিনি যেতিয়া মই তেল মাৰিছোঁ চিটিকি গৈছে, ইয়াতে পৰিছে। মই কি কৰোঁ জানেনে গাইজ? এনেকৈ তলত মই কাঁহী সোমাই থৈ চাওকচোন, ইয়াতে পৰিছে। আৰু কি গাখীৰ পগাইছিলোঁ সেয়াও পৰিছে, ভাতৰ পানী চানীও পৰে। এতিয়া ইয়াত তলত টাইলছখন চাফা হৈ আছে, টাইলছখনত একো নালাগে। এইপিনেও মই এখন এনেকৈ দি লৈছোঁ, ইয়াতে ইমান নাই পৰা। এতিয়া এই দুখন ওলাই পেলাই মাজি দিলেই হৈ গ'ল। টাইলছখন ইমান চাফা কৰি থাকিবই নালাগে। লগতে আপোনালোকক এটা কথা কওঁ, এই মাহৰ দালিৰ ৰেচিপিটো মোৰ শাহুমাৰ হয়। মই যেতিয়া বিয়া হৈ আহিছিলোঁ মই বনাব তেতিয়া
নাজানিছিলোঁ, শাহু মায়ে শিকাইছে, এতিয়া মই জানা হৈছোঁ। সেইকাৰণে আপোনালোককো মই শ্বেয়াৰ কৰিলোঁ। এই ৰেচিপিটো ভাল লাগিলে প্লিজ কমেণ্ট কৰি দিব। আপোনালোকৰ যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ আহিছোঁ, বাই।